নমস্কাৰ স্বাগতম জনাইছো মিতালী ষ্টাডি চেণ্টাৰৰ এটি নতুন ভিডিঅ'লে আজি মই লাষ্ট ক্লাছত যি বৰ্ণ আৰু বৰ্ণমালা সম্পৰ্কে আলোচনা কৰিলো তাৰ ওপৰত কেইটামান এমসিকিউ লৈ আহিছো সো আহক দেৰি নকৰো ভিডিঅ'টি আৰম্ভ কৰো আজিৰ এমসিকিউৰ প্ৰথমটো কোৱেশ্চন হ'ল প্লুটছৰ ব্যৱহাৰ হয় অৰ্থাৎ কোৱেশ্চন নম্বৰ 1 প্লুটছৰ ব্যৱহাৰ হয় ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোতে স্বৰ বৰ্ণ উচ্চাৰণ কৰোতে হ্ৰস্বস্বৰ হলে গীত গাওতে প্লুটছৰ কেতিয়া ব্যৱহাৰ হয় মই যোৱাকালি কৈছিলো ন প্লুটছৰ ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণ উভয়তে হ'ব পাৰে কিন্তু যেতিয়া তাৰ উচ্চাৰণটো স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ প্ৰপাৰ টাইমত কৈ অকমান বেছি হয় তেতিয়া প্লুটছৰ হয় আৰু কেতিয়া ইউজ হয় সাধাৰণতে গান গাওতে কবিতা আবৃত্তি কৰোতে ন সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গীত গাওতে অপচন ডি কোৱেশ্চন নম্বৰ 2 পৰ পৰা ম লৈকে এই বৰ্ণ কেইটা হ'ল অপচনত কি আছে চাওক ক বৰ্গ প বৰ্গ মূৰ্ধন্য ত বৰ্গ প্ৰথম ছ বৰ্গ কি হ'ব পৰ পৰা ম লৈকে এই বৰ্ণ কেইটা হ'ল চাওক পৰ পৰা ম লৈকে বা জনাৰ আগতে আমি কৰ পৰা ম লৈকে গটেকিটা বৰ্ণক কি বৰ্ণ বুলি জানো বৰ্গীয় বৰ্ণ সো কিয় বৰ্গীয় বৰ্ণ বোলা হয় প্ৰতিটোৱে একোটা বৰ্গ প্ৰতিটো মানে কৰ পৰা কি হয় ক খ গ ঘ ঙ এই পাঁচটা বৰ্ণ কি বুলি নামকৰণ কৰা হয় ক বৰ্গ হয়নে প্ৰত্যেকটোৰে প্ৰথম বৰ্ণটোৰে কি কৰা হয় একোটা বৰ্গ বুলি নামকৰণ কৰা হয় সো পৰ পৰা ম লৈকে এই বৰ্ণ কেইটা হ'ব প বৰ্গ ক বৰ্গ হ'ব নোৱাৰে মূৰ্ধন্য ত বৰ্গ হ'ব নোৱাৰে প্ৰথম ছ বৰ্গ নহয় ন সো কি হ'ব প বৰ্গ কোৱেশ্চন নম্বৰ 3 অন্তস্থ ধ্বনিৰ আন এটা নাম হ'ল অন্তস্থ ধ্বনিৰ আন এটা নাম হ'ল পাৰ্শ্বিক ধ্বনি উষ্ম ধ্বনি কম্পিত ধ্বনি শ্ৰুতি ধ্বনি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শ্ৰুতি ধ্বনি না কোৱেশ্চন নম্বৰ 4 উৱব্ব আৰু অন্তস্থ য় বৰ্ণক কি বৰ্ণ বোলা হয় উৱব্ব আৰু অন্তস্থ য় বৰ্ণক কি বৰ্ণ বোলা হয় স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ অৰ্ধস্বৰ মহাপ্ৰাণ মনত ৰাখিব উৱব্ব আৰু অন্তস্থ য় বৰ্ণ অৰ্ধস্বৰ বুলি জনা যায় অৰ্ধস্বৰ কোৱেশ্চন নম্বৰ 5 তলৰ কোনটো অনুনাসিক বৰ্ণ মই আগৰ ক্লাছত ডিসকাস কৰিছিলো যিবিলাকে চাইছে গম পাইছে অনুনাসিক বৰ্ণ আৰু অনুনাসিক চিহ্ন সম্পৰ্কে ন সো ইয়াতে অনুনাসিক বৰ্ণৰ কথা কৈছে চিহ্নৰ কথা কোৱা নাই অনুনাসিক চিহ্ন হ'ল কি চন্দ্ৰবিন্দু অনুস্বাৰ বিসৰ্গ ন এই কেইটা অনুনাসিক চিহ্ন আৰু অনুনাসিক বৰ্ণ কোন কেইটা ঞ ম ন দন্ত্য ন মূৰ্ধন্য ন সো ইয়াৰে অনুনাসিক বৰ্ণ হ'ব ঞ কোৱেশ্চন নম্বৰ 6 মূৰ্ধন্য ন বৰ্ণটো তলত উল্লেখ কৰা কোনটো বৰ্ণ ভাগৰ অন্তৰ্গত মূৰ্ধন্য ন বৰ্ণটো তলত উল্লেখ কৰা কণ্ঠ ওষ্ঠ মূৰ্ধন্য দন্ত্য কোনটো বৰ্ণৰ অন্তৰ্গত হ'ব নিশ্চয় আপোনালোকে জানে যে মূৰ্ধন্য বৰ্ণৰ অন্তৰ্গত ন মূৰ্ধন্য বৰ্গ যেটো তাৰ অন্তৰ্গত সো কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো অনুনাসিক চিহ্ন এইবাৰ চিহ্নৰ কথা কৈছে মই অলপ আগতে ক'লো অনুনাসিক চিহ্ন হ'ল অনুস্বাৰ ব্যঞ্জন্ত হ'ব নোৱাৰে ন কমা হ'ব নোৱাৰে ঞটো অনুনাসিক বৰ্ণ হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুনাসিক চিহ্ন হ'ল অনুস্বাৰ কোৱেশ্চন নম্বৰ 8 স্পৰ্শ বৰ্ণবোৰৰ একোটা ভাগক কি বোলে স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ কৰ পৰা ম লৈকে আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো কৰ পৰা ম লৈকে একিটা হ'ল স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ ইয়াৰ একোটা ভাগক কি বুলি কোৱা হয় বৰ্গ অপচন বি বৰ্গ কোৱেশ্চন নম্বৰ 9 অসমীয়া ভাষাৰ ৰ ধ্বনিটো হ'ল কি ধ্বনি ৰটো
কম্পিত পাৰ্শ্বিক নে উষ্ম yes definitely অসমীয়া ভাষাৰ ৰ ধ্বনিটো হ'ল কম্পিত ধ্বনি ৰটো উচ্চাৰণ কৰি চাওক আপোনালোকে আমাৰ জিভাখন কম্পিত হয় ন ৰ উচ্চাৰণটো কি হয় কম্পিত হয় উচ্চাৰণ কৰোতে সো ৰ ধ্বনিটো হ'ল কম্পিত ধ্বনি পাৰ্শ্বিক উষ্ম নহয় কম্পিত question number 10 দীৰ্ঘ ই আৰু দীৰ্ঘ উ হ'ল লঘুস্বৰ গুৰুস্বৰ ব্যঞ্জন ধ্বনি অন্তধ্বনি ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি গুৰুস্বৰ বা যাক আমি দীৰ্ঘস্বৰ বুলি ক'ব পাৰোঁ দীৰ্ঘ ই আৰু দীৰ্ঘ উ ন লঘুস্বৰ বা হ্ৰস্বস্বৰ হ'ব নোৱাৰে সো ইয়াৰ কাৰেক্ট অপচনটো হ'ল গুৰুস্বৰ বা দীৰ্ঘস্বৰ এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন খুব সোনকালে পাই যায় আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টি ভাল পালে সো আহক আহিছোঁ আমাৰ আজি 11 নম্বৰ প্ৰশ্নলৈ question number 11 অসমীয়া ভাষাৰ বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছেনে বৰ্ণ আৰু আখৰ সো বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছেনে নাই সুধিলে আমি কি ক'ম নাই ন বৰ্ণ আৰু আখৰ একেটাই পাৰ্থক্য নাই question number 12 তলৰ কোনটো উষ্ম বৰ্ণ তলৰ কোনটো উষ্ম বৰ্ণ হ'ল অপচন বি হ অপচনসমূহ আছিল ক প ম ন সো উষ্ম বৰ্ণ বা যিটো উষ্ম বৰ্ণ কোনটো যে যিটো বৰ্ণ আমি উচ্চাৰণ কৰোতে আমাৰ মুখৰ পৰা বা আমাৰ ভিতৰৰ পৰা এটা গৰম বতাহ আমি যদি মুখখন বৰ্ণটো উচ্চাৰণ কৰাৰ আগত যদি আমি মুখখনৰ আগত আমাৰ হাতখন লওঁ তেতিয়া হলে এটা গৰম বতাহ আমাৰ হাতত লাগে ন সো এইটো গমেই পাব আপোনালোকে ক উচ্চাৰণ কৰোতে নাহে সেই গৰম বতাহটো প নাহে মটো নাহে কোত আহিব হত আহিব সো তলৰ উষ্ম বৰ্ণ কোনটো বুলি ক'লে কি লিখিম আমি হ আহিছো question number 13 লৈ তলৰ কোনটো ধ্বনি দন্তমূলীয় কোনটো প ক দন্ত দ দন্ত হ ইয়াতে আপোনালোকৰ কনফিউজন হ'ব পাৰে দন্ত দ আছে দন্ত হ আছে সো কনফিউজন নাৰাখিব ইয়াতে দন্তমূলীয় ধ্বনি হ'ল দন্ত দ question number 14 সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায় কি কৈছে সুকীয়া উচ্চাৰণ নথকা বৰ্ণ ন যাৰ কোনো দ্বিতীয় উচ্চাৰণ নাই আৰু অপচনসমূহ চাই লওক ৰি অনুনাসিক অনুস্বাৰ আৰু ঔ ইয়াৰ সুকীয়া উচ্চাৰণ নথকা বৰ্ণ হ'ব যিবিলাক আমাৰ অনুনাসিক বৰ্ণ ঞ দন্ত ন মূৰ্ধন্য ন এইবিলাক হ'ল অনুনাসিক বৰ্ণ যাৰ কোনো সুকীয়া উচ্চাৰণ নাই question number 15 অনুস্বাৰ আৰু বিসৰ্গ হ'ল কোনটো বৰ্ণৰ ভাগত পৰে অনুস্বাৰ আৰু বিসৰ্গ যে ঘোষ বৰ্ণ অযুগ্বাহ বৰ্ণ প্লুতস্বৰ আৰু মহাপ্ৰাণ বৰ্ণ অনুস্বাৰ আৰু বিসৰ্গ হ'ল অযুগ্বাহ বৰ্ণ মনত ৰাখিব অযুগ্বাহ বৰ্ণ মই আগৰ ক্লাছত দিছিলোঁ চাৰ্টখন যদি স্ক্ৰিনশ্বট ৰাখিছে ভালেই হৈছে যদি স্ক্ৰিনশ্বট ৰাখা নাই তেতিয়া হলে আগৰ ভিডিঅটো সাৰ্চ কৰি ল'ব চাব আপোনালোকে আৰু হয় আপোনালোকে নোটছ কৰি ল'ব নহলে স্ক্ৰিনশ্বট ৰাখি থব আপোনালোকৰ সুবিধা হ'ব সো এআই আছিল আজিৰ ভিডিঅটিত বৰ্ণ আৰু বৰ্ণমালা সম্পৰ্কে থকা বিভিন্ন ধৰণৰ কোৱেশ্চন সো এইবিলাকৰ মাজৰ পৰাই আহিব আপোনালোকৰ এক্সামত আপোনালোকে ভালকে মন দি চাৰ্টখন চাই ল'ব বা
হয়তো বৰ্ণকেইটাৰ ডিফাৰেন্স আহিব পাৰে মই ইয়াত যেটো বৰ্ণ দিছো হিটো বৰ্ণ নিদি বেলেগ বৰ্ণও দিব পাৰে কিন্তু যেতিয়া চাৰ্টখন আপোনালোকে লগত ৰাখিব বা নোট কৰি ল'ব কোনো অসুবিধা নহয় সো আশা কৰিছো আপোনালোক আজিৰ ভিডিঅ'টিৰ পৰা উপকৃত হ'ব ধন্যবাদ